মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অধ্যায় নম্বৰ 6-ৰ অনুশীলনী 6.2। ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ 6.2ৰ যিখিনি কনচেপ্ট প্লাছ উদাহৰণখিনি আলোচনা কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা চাই ল'বা। কাৰণ অনুশীলনী ভিডিঅ' চোৱাৰ আগতে তাৰ যিটো ইন্ট্ৰডাকশ্যন ভিডিঅ' থাকে সেইখিনি খুবেই গুৰুত্বপূৰ্ণ, কাৰণ অনুশীলনীৰ কাৰণে যিখিনি প্ৰয়োজনীয় কথা সেইটো ক্লাছত কোৱা যায়। গতিকে প্ৰথমত ইন্ট্ৰডাকশ্যন ভিডিঅ' চাই তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা। মই প্ৰতিটো অনুশীলনীৰ কাৰণে ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাওঁ, গতিকে তোমালোকে প্ৰথমত ইন্ট্ৰডাকশ্যন ভিডিঅ' চাই তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা, ঠিক আছে? তো এতিয়া আমি অনুশীলনী 6.2 আৰম্ভ কৰিম। প্ৰথম কুৱেশ্যনটো চাবা কি আছে। তো 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চাবা, যে দেখুওৱা যে f of x ফলনটো 3x প্লাছ 7ৰ দ্বাৰা নিৰ্দিষ্ট ফলনটো আৰত সতত বৰ্তমান। তেনেহ'লে সতত বৰ্তমান বা সতত হ্ৰাস মান বা ডাইৰেক্ট বৰ্তমান বা ডাইৰেক্ট হ্ৰাস মান পৰীক্ষা কৰিবলৈ হ'লে আমি কেনেকৈ পৰীক্ষা কৰোঁ আগৰ ক্লাছত আলোচনা কৰিছোঁ। যদিও আজি অলপমান মনত পেলাই দিছোঁ যে আমাক যিটো ফাংচন দিয়া থাকে, প্ৰথম ষ্টেপ হ'ল যিটো ফাংচন দিয়া থাকে ফাংচনটোক অৱকলজ কৰিব লাগিব x সাপেক্ষে, ঠিক আছে? তো অৱকলজ কৰি আমি কিবা এটা মান পাম। সেই মানটো যে এফ ডেছ এক্সৰ মানটো যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে কি হ'ব? 0তকৈ ডাঙৰ হ'লে সতত বৰ্তমান হ'ব, ঠিক আছে? কি হ'ব? সতত বৰ্তমান। আৰু যদি এফ ডেছ এক্সৰ মান 0 বা 0তকৈ ডাঙৰ হয় তেনেহ'লে কেৱল বৰ্তমান হ'ব, ঠিক আছে? আকৌ এফ ডেছ এক্সৰ মানটো যদি 0তকৈ সৰু হয় তেনেহ'লে সতত হ্ৰাস মান হ'ব, ঠিক আছে? আৰু যদি এফ ডেছ এক্সৰ মানটো 0 বা 0তকৈ সৰু হয় তেনেহ'লে কেৱল হ্ৰাস মান হ'ব। এইখিনি কথা আমি যোৱা ক্লাছত আলোচনা কৰিছোঁ। আজি অলপমান মনত পেলাই দিলোঁ যে এফ ডেছ এক্সৰ মানটো যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে সতত বৰ্তমান হ'ব, 0 বা 0তকৈ ডাঙৰ হ'লে বৰ্তমান হ'ব, 0তকৈ সৰু হ'লে সতত হ্ৰাস মান, 0 বা 0তকৈ সৰু হ'লে হ্ৰাস মান। যদি ইয়াত ইকুৱেল নাথাকে তেনেহ'লে সততটো আহিব আৰু ইকুৱেল থাকিলে সততটো নাহে, ঠিক আছে? এইখিনি পাৰ্থক্য। তো এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো কৰিম। তো প্ৰথম ষ্টেপ আমাৰ কি, যিটো ফাংচন দিয়া থাকে তাক অৱকলজ কৰিব লাগিব x সাপেক্ষে, ঠিক আছে? তো আমি ইয়াক অৱকলজ কৰিম যে f of x, তেনেহ'লে কি হ'ব? ddx of 3x প্লাছ ddx of 17, ঠিক আছে? তেনেহ'লে ইয়াক অৱকলজ কৰিলে কি পাম? f ডেছ x পাম আৰু 3x অৱকলজ কৰিলে পাম 3। 72 যিহেতু ধ্ৰুৱক, এইটো 0 হৈ যাব, হয়নে নহয়? তেনেহ'লে f ডেছ এক্সৰ মান আমি কি পালোঁ? এটা ধ্ৰুৱক ফলন পাইছোঁ, হয়নে নহয়? কনষ্টেণ্ট ফাংচন। তেনেহ'লে এইটোতো 0তকৈ ডাঙৰ, হয়নে নহয়? তেনেহ'লে আমাক কৈছে যে আৰত মানে বাস্তৱ সংখ্যাত চেক কৰিব, বাস্তৱ সংখ্যাত দেখাব লাগে। ইয়াততো কোনো এক্স নাই যে আমি আৰৰ পৰা যিকোনো মান ইয়াত বহাম, এইটোতো ধ্ৰুৱক ফলন, হয়নে নহয়? সেইকাৰণে এইটো কি হ'ব? 0তকৈ ডাঙৰ। যেহেতু এফ ডেছ এক্সৰ মান 0তকৈ ডাঙৰ, এতেকে এফ ফলনটো কি হ'ব? আৰত সতত বৰ্তমান, ঠিক আছে? বুজি পাইছে নিশ্চয় যে 0তকৈ ডাঙৰ হ'লে কি হয়? এফ ডেছ এক্সৰ মান 0তকৈ ডাঙৰ হ'লে সতত বৰ্তমান, ঠিক আছে? বুজি পাইছা? এতিয়া 2 নম্বৰটো কৰিম, চাবা। তো 2 নম্বৰ কুৱেশ্যনটো চোৱা যে f of x equal to e to the power 2x দ্বাৰা নিৰ্দিষ্ট ফলনটো আৰত সতত বৰ্তমান দেখাব লাগে। সেয়া একে ষ্টেপ। প্ৰথম ষ্টেপ হ'ল x সাপেক্ষে অৱকলজ কৰিম, ঠিক আছে? তো e to the power 2x, তো ddx of f of x ddx of e to the power 2x, ঠিক আছে? f of x ক x সাপেক্ষে অৱকলজ কৰিলে আমি কি পাম? f ডেছ x পাম আৰু e to the power 2x আছে, হয়নে নহয়? ইয়াক যদি আমি মনে মনে x বুলি ধৰোঁ তেনেহ'লে সূত্ৰ কি আছিল যে e to the power x মানে কি পাওঁ? আমি e to the power x পাওঁ, হয়নে নহয়? তেনেহ'লে আমি মনে মনে ইয়াক x বুলি ধৰিলোঁ, e to the power x ৰ অৱকলজ e to the power x, কিন্তু x ৰ ঠাইত কি আছে? 2x, তো 2x ক আৰু এবাৰ অৱকলজ কৰিব লাগিব, হয়নে নহয়? চেইন ৰুল মতে। তেনেহ'লে আমি f ডেছ x ইকুৱেল টু কি পালোঁ? 2x ৰ অৱকলজ কৰিলে আমি কি পাম? 2, আৰু ইয়াত আছে e to the power 2x, ঠিক আছে? এতিয়া চেক কৰিব লাগিব যে আমাক ক'ত চেক কৰিব কৈছে? r মানে বাস্তৱ সংখ্যা, হয়নে নহয়? তাৰমানে এইটো হ'ল 0, এইটো হ'ল মাইনাছ ইনফিনিটি, ইফালে হ'ল প্লাছ ইনফিনিটি, ঠিক আছে? তো 0তকৈ সৰু কাৰণে চেক কৰিম, তাৰপিছত 0ত চেক কৰিম, তাৰপিছত 0তকৈ ডাঙৰত চেক কৰিম যে
এই ফাংশনটো মান জিরোতকৈ সৰু হয় নে জিরোতকৈ ডাঙৰ হয়, ঠিক আছে। তো প্ৰথম আমি চেক কৰিম যেতিয়া এক্সৰ মানটো কি হ'ব, জিৰোতকৈ ডাঙৰ হ'ব, ঠিক আছে। তো জিরোতকৈ ডাঙৰ হ'লে এফ ডেছ এক্সৰ মান কি হ'ব চাবা, ই টু ই টু দ্য পাৱাৰ টু এক্সটো যদি পজিটিভ নাম্বাৰ লওঁ তেনেহ'লে এইটোতো ঋণাত্মক সংখ্যা অহাৰ কোনো চান্স নাই, হয় নহয়। এক্সৰ মানটো যদি আমি জিৰ'তকৈ ডাঙৰ, তাৰমানে 1 2 3 4 যিকোনো নম্বৰ লওঁ, যিকোনো সংখ্যা লওঁ, তেনেহ'লে ইয়াত নেগেটিভ মান আহিব পাৰিব জানো? ইয়াততো নেগেটিভ মান নাহে, হয় নে নহয়। তাৰমানে এইটোৰ মান কি হ'ব, জিৰ'তকৈ ডাঙৰ হ'ব, হয় নে নহয়। তেনেহ'লে এফ ডেছ এক্সৰ এক্স জিৰ'তকৈ ডাঙৰ হ'ব, গতিকে এফ ফলনটো কি হ'ব, শতত বৰ্ধমান হ'ব এক্স গ্ৰেটাৰ দেন জিৰ'ৰ বাবে, ঠিক আছে। আকৌ যেতিয়া এক্স ইকুৱেল টু জিৰ' হ'ব, যেতিয়া তুমি জিৰ' ল'বা তেতিয়া এফ ডেছ এক্সৰ মান কি পাবা, যে টু ই টু দ্য পাৱাৰ টু, এক্সৰ মান আমি কি লৈছোঁ, এক্সৰ মান জিৰ' লৈছোঁ, হয় নে নহয়। টু ইনটু জিৰ', তাৰমানে কি পাম, টু ইনটু ই টু দ্য পাৱাৰ জিৰ'। কোনো এটা সংখ্যাৰ মানে ইয়াৰ ওপৰত যদি জিৰ' থাকে তাৰ ভেলু কি হয়, ওৱান, তাৰমানে টু ইনটু ওৱান ইকুৱেল টু কি, টু পালোঁ, হয় নে নহয়। তাৰমানে এফ ডেছ এক্সৰ মানটো কি পালোঁ, জিৰ'তকৈ ডাঙৰ পালোঁ, দুইটো জিৰ'তকৈ ডাঙৰ, হয় নে নহয়, জিৰ'তকৈ ডাঙৰ পালোঁ। তেনেহ'লে এইটো কি হ'ব, এফ ফলনটো ডাইৰেক্ট লিখিছোঁ যে এফ ফলনটো শতত বৰ্ধমান হ'ব এক্স ইকুৱেল টু জিৰ'ৰ বাবে, ঠিক আছে। এতিয়া আমি এক্স লেছ দেন জিৰ'ৰ বাবে চাম, যে যেতিয়া এক্স লেছ দেন জিৰ', যেতিয়া এক্স লেছ দেন জিৰ' ল'ম তেতিয়া এফ ডেছ এক্সৰ মান কি পাম চাবা, যে আমাৰ টুটো থাকিল ই টু দ্য পাৱাৰ টু ইনটু এক্সৰ মানটো ঋণাত্মক সংখ্যা ল'ব লাগিব, হয় নে নহয়। জিৰ'তকৈ সৰু মানে কি, মাইনাছ সংখ্যাবোৰ, ঋণাত্মক সংখ্যাবোৰ ল'ব লাগিব। তো ঋণাত্মক সংখ্যা আমি ধৰি ল'লোঁ যে এক্স ইকুৱেল টু -1, ঠিক আছে। এক্সৰ মান আমি যিকোনো হ'ব পাৰে, যে -y ধৰি ল'লোঁ, তেনেহ'লে -y, তেনেহ'লে ইকুৱেল টু কি পালোঁ, ই টু দ্য টু ইনটু ই টু দ্য পাৱাৰ -2y, হয় নে নহয়। এতিয়া পাৱাৰটো যদি প্লাছ কৰিব লাগে তেনেহ'লে কি কৰিব লাগিব, 1/, তাৰমানে কি হ'ব 2/ই টু দ্য পাৱাৰ 2y, ঠিক আছে। এইটো ফৰ্মুলা যে a ইনভাৰ্ছ ইকুৱেল টু কি হয়, 1/a হয়, মাইনাছ আছিল পাৱাৰ, তলত আহিলে পাৱাৰটো কি হৈ যায়, প্লাছ হৈ যায়। ঠিক ইয়াতো মাইনাছ আছিল, এইটো তলত আহিলে কি হ'ব, পাৱাৰটো প্লাছ হৈ যাব। এতিয়া চোৱা দুটো, এইটো হ'ল ধনাত্মক, এইখিনিও হ'ল ধনাত্মক, তেনেহ'লে এইখিনি কি হ'ব, জিৰ'তকৈ ডাঙৰ হ'ব নে নাই, দুটা ধনাত্মক সংখ্যা যিহেতু, তেনেহ'লে জিৰ'তকৈ ডাঙৰ হ'ব, হয় নে নহয়। তেনেহ'লে আমি কি লিখিব পাৰিম, যে এফ ফলনটো শতত বৰ্ধমান হ'ব, হয় নে নহয়। শতত বৰ্ধমান যে এক্স লেছ দেন জিৰ'ৰ বাবে। তেনেহ'লে চোৱা তিনিটা কণ্ডিশ্যনৰ কাৰণে কি পালোঁ আমি, শতত বৰ্ধমান, যে গ্ৰেটাৰ দেন জিৰ', ইকুৱেল টু জিৰ' আৰু লেছ দেন জিৰ'ৰ বাবে আমি কি পালোঁ, এফ ফলনটো শতত বৰ্ধমান, অৰ্থাৎ এফ ফলনটো শতত বৰ্ধমান, এফ ফলনটো কি হ'ব, আৰত শতত বৰ্ধমান, ঠিক আছে। বৰ্ধমান, ঠিক আছে। তেনেহ'লে 2 নম্বৰ কুৱেশ্যনটো কমপ্লিট হ'ল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন কৰিম, চাবা 3 নম্বৰ কুৱেশ্যনটো চোৱা, যে দেখুওৱা যে এফ অফ এক্স ইকুৱেল টু সাইন এক্সৰ দ্বাৰা নিৰ্দিষ্ট ফলনটো 0,π/2 অন্তৰালত শতত বৰ্ধমান, এইটো অন্তৰাল শত হাক, এনেকুৱা অংক আমি উদাহৰণত কৰিছিলোঁ, হয় নে নহয়। তো একে অংক কৰিম, চাবা প্ৰথম ষ্টেপ কি আছে, যে যেটা আমাৰ ফাংচন আছে সেইটো আমি অবকলজ কৰিম, ঠিক আছে, এক্স সাপেক্ষে। তেনেহ'লে যে এফ অফ এক্স কি হ'ব, এফ ডেছ এক্স, যে সাইন এক্সৰ অবকলজ কজ এক্স, ঠিক আছে। তো আমাক কি দেখাব লাগে, যে 0,π/2 শতত বৰ্ধমান, তেনেহ'লে আমাৰ ASTC যিটো আমাৰ ৰুল আছে সেইটো নিয়ম মতে কৰিব লাগিব, ঠিক আছে। ইয়াত কি হয়, 0, এইটো হ'ল π/2, এইটো হ'ল π, এইটো হ'ল 3π/2 আৰু এইটো হ'ল 2π, হয় নে নহয়। তেনেহ'লে এতিয়া চোৱা আমাৰ অন্তৰাল কি দিয়া আছে, 0,π/2, মানে 0,π/2 এইটো অন্তৰালত সকলোবিলাক কি হয়, ধনাত্মক,
হয় না? প্রথম চুকত সকলো তিনিকোণমিতিয় কি হয় ধনাত্মক। গতিকে আমি লিখিম যে যেহেতু প্রথম চুকত cos x ধনাত্মক, এ থেকে cos x এর মানটো কি হবো 0 ডাঙর হবো, হ্যাঁ না? তার মানে কি হবো যে f ড্যাশ x 0 ডাঙর, হ্যাঁ না? cos x মানে কি f ড্যাশ x, f ড্যাশ x 0 ডাঙর মানে কি, অর্থাৎ প্রথম চুক বা এটু অন্তরালত লিখিব পারা, বা অন্তরালত লিখি দিলে ভালো হয় যে 0,π/2 অন্তরালত, ঠিক আছে? প্রথম চুকত বা এটু অন্তরালত cos x ধনাত্মক, অন্তরালটা লিখে দিলে ভালো হয়, অর্থাৎ 0,π/2 অন্তরালত f ফলন 2, একদম সহজ। f ফলন 2 কি হবো সতত বর্ধমান, ঠিক আছে? তাৰপিছত এইটো হল a নম্বৰটো। এতিয়া b নম্বৰটো চোৱা, অন্তৰাল কি দিয়া আছে π/2, π/2, মানে এইটো অন্তৰালত কি হয় cos x টো ঋণাত্মক, হয় নে নহয়? ইয়াত লিখিম যে π/2, π অন্তরালত cos x ঋণাত্মক, ঋণাত্মক, ঠিক আছে? ঋণাত্মক মানে কি যে cos x, এ থেকে cos x এর মান 0 সরু হবো, হ্যাঁ না নয়? তাহলে cos x মানে কি f ড্যাশ x, তো f ড্যাশ x এর মানটা কি হবো 0 সরু হবো। যেহেতু f ড্যাশ x এর মান 0 সরু কি হয় হঠাৎ হাক মান হয়, হ্যাঁ না নয়? অর্থাৎ যে π/2, π অন্তরালত f ফলন 2 হঠাৎ হাক মান, ঠিক আছে? সহজ একদম এনেকুৱা অংক। এতিয়া চি নম্বৰটো কি কৈছে চোৱা, যে 0,πত বৰ্ধমানো নহয় হাক মানো নহয়, তাৰমানে গোটেইখিনি 0,π, ঠিক আছে? এইখিনি অন্তৰালত হাক মানো নহয় বৰ্ধমানো নহয়। তেনেহ'লে চোৱা, প্ৰথম 0ৰ পৰা π/2 অন্তৰালত কি হৈছে হঠাৎ বৰ্ধমান হৈছে, আকৌ π/2 আৰু π অন্তৰালত কি হৈছে হঠাৎ হাক মান হৈছে। গতিকে এটা অন্তরালত যদি আবার বর্ধমান হঠাৎ বর্ধমান হয় আর এবার যদি হঠাৎ হ্রাসমান হয়, তেনেহলে আমি কম যে গোটেই অন্তরালত ফলনটো বর্ধমানো নহয় হ্রাসমানো নহয়, ঠিক আছে? এইখিনি এতিয়া লিখিব লাগিব যে যেহেতু যে 0,π/2 অন্তরালত f ফলন 2 হঠাৎ বর্ধমান আৰু π/2, π অন্তরালত f ফলন 2 হঠাৎ হাক মান হে 0,π অন্তরালত f ফলন 2 বর্ধমানো নহয় হাক মানো নহয়, ঠিক আছে? নিশ্চয় বুজি পাইছে যে বর্ধমানো নহয় হ্রাস মানো নহয় কেতিয়া নহয়, যেতিয়া এটা অন্তরালতে এবার কি হয়েছে বর্ধমান হয়েছে হঠাৎ বর্ধমান হয়েছে, এবার হঠাৎ হ্রাস মান হয়েছে। এটা অন্তরালতে যদি বর্ধমানো হয় হ্রাস মানো হয়, তাহলে সেইটো অন্তরালত আমি কম যে ফলনটো বর্ধমানো নহয় হ্রাস মানো নহয়, ঠিক আছে? তেনেহলে 3 নম্বৰটো কমপ্লিট হল। এতিয়া আমি 4 কেইটা কৰিম চাবা। তো
4 নম্বৰ কুৱেশ্যনত কি কৈছে যে 2x স্কোয়ার মাইনাস 3x দ্বাৰা নিৰ্দিষ্ট f ফলনটো কোন অন্তৰালত আমাক অন্তৰাল বাহিৰ কৰিব কৈছে। ইয়াৰ আগৰ কুৱেশ্যনত কি দিয়া আছিল, অন্তৰাল দিয়া আছিল, আমি দেখাইছিলো যে সতত বৰ্তমান বা সতত হ্ৰাস মান, হয় নহয়? এতিয়া আমাক কুৱেশ্যন উল্টাকৈ সুধিছে যে কোৱা আছে যে সতত বৰ্তমান সতত হ্ৰাস মান আমাক অন্তৰাল বাহিৰ কৰিব কৈছে, ঠিক আছে। তো প্ৰচেছ একেই, প্ৰথমত আমি অৱকলজ কৰিব লাগিব, ঠিক আছে, যে 2x স্কোয়ার মাইনাস 3x ইয়াক x সাপেক্ষে অৱকলজ কৰিব লাগিব, যে ddx অফ 2x স্কোয়ার মাইনাস 3x, যে ddx অফ 3x, ঠিক আছে। তেনেহ'লে ইফালে আমি পাম f ড্যাশ x, ইফালে আমি কি পাম, দুটা আগত আহিব, তাৰপিছত x স্কোয়াৰৰ অৱকলজ 2x, ঠিক আছে, মাইনাস 3টা আগত আহিব, x ৰ অৱকলজ 1, তাৰ মানে আমি f ড্যাশ x কি পাম 4x মাইনাস 3, ঠিক আছে। প্রথম স্টেপ কমপ্লিট। এতিয়া সেকেন্ড স্টেপ কি, যে f ড্যাশ x ইকুয়াল টু 0 লিখিব লাগে, ঠিক আছে, ইকুয়াল টু 0 লিখিম, 0 লিখিলো। এতিয়া f ড্যাশ x এর মান বহাই দিম যে 4x মাইনাস 3 ইকুয়াল টু 0, ইয়ার পর আমি x এর মান বাহির করিম। তো x ইকুয়াল টু কি হবো, একটু মাইনাস ইফালে গেলে প্লাস, x ইকুয়াল টু হবো 3/4, ঠিক আছে। সেকেন্ড স্টেপ কমপ্লিট। এতিয়া 3 নম্বৰ স্টেপ হল যে এইটো সংখ্যা রেখাত বহাব লাগে, ঠিক আছে। তো আমি এতিয়া সংখ্যা রেখাত বহাম, এইটো হল 3/4, ইফালে হল মাইনাস ইনফিনিটি, ইফালে হল প্লাস ইনফিনিটি। তেনেহ'লে কেইটা ভাগত ভাগ হল, এইখিনি এটা ভাগ, এইখিনি এটা ভাগ, দুটা ভাগ, তেনেহ'লে অন্তৰাল কেইটা হ'ব, দুটা। এতিয়া চাবা, এটা হ'ব মাইনাস ইনফিনিটিৰ পৰা 3/4, এতিয়া মুক্ত বন্ধনী হ'ব নে বন্ধ বন্ধনী হ'ব, এইটো আগৰ ক্লাছত ধুনীয়াকৈ আলোচনা কৰিছোঁ, গতিকে যিসকলে চোৱা নাই আকৌ এবাৰ কৈছোঁ, প্ৰথমত ইন্ট্ৰডাকশ্যন ভিডিঅ'বোৰ চাবা, তাৰপিছতহে অনুশীলনী ভিডিঅ'বোৰ চাবা, ঠিক আছে। তো মুক্ত বন্ধনী কেতিয়া হয়, বন্ধ বন্ধনী কেতিয়া হয়, যেতিয়া মুক্ত বন্ধনী হ'ব যেতিয়া সতত বৰ্ধমান বা সতত হ্ৰাসমান ক'ব তেতিয়া হ'ব মুক্ত বন্ধনী, আৰু বন্ধ বন্ধনী কেতিয়া হ'ব, যেতিয়া ক'ব বৰ্ধমান বা হ্ৰাসমান, মানে সতত যেতিয়া নাথাকে তেতিয়া বন্ধ, যেতিয়া সতত থাকিব তেতিয়া মুক্ত, ঠিক আছে। তেনেহ'লে ইয়াত কি হ'ব, মুক্ত হ'ব, এটা এটা অন্তৰাল হ'ব, আৰু এটা অন্তৰাল কি হ'ব 3/4 আৰু হল ইনফিনিটি, ঠিক আছে। এই দুটা অন্তৰালত চেক কৰিব লাগিব। তো ইয়াৰ পৰা প্ৰথম অন্তৰালৰ পৰা যিকোনো এটা আমি মান ল'ম, যে ইয়াৰ পৰা আমি এটা ল'লো 0 ল'লো, ঠিক আছে, আৰু ইয়াৰ পৰা এটা ল'ম যে 1 ল'লো, ঠিক আছে। এই দুটা মান আমি বহাই চেক কৰিম। ক'ত বহাম, ইয়াৰ পৰা যে মান ল'লো বহাম ক'ত, f ড্যাশ x ত বহাম, ঠিক আছে। তো f ড্যাশ x ইকুয়াল টু হল 4x মাইনাস 3, তো আমি x ৰ ঠাইত কি বহাম, 0 বহাম। তো কি হ'ব 4 × 0 মাইনাস 3 ইকুয়াল টু আমি কি পালো -3, মাইনাস পাইছো, হয় না নহয়, তার মানে f ড্যাশ x ৰ মান আমি 0 বহাই কি পালো, লেস দেন 0 পালো, 0তকৈ সৰু সংখ্যা পাইছো, এইটো লেস দেন 0, হয় না নহয়। এতিয়া 1 বহাই চেক কৰিম যে 1 বহাই কি হয়, 1 বহালে কি হ'ব 4 × 1 মাইনাস 3, তার মানে 4 - 3 = 1, প্লাস 1 পাইছো, তেনেহ'লে কি হ'ব গ্রেটার দেন 0, হয় না। তার মানে f ড্যাশ x এর মান আমি কি পাইছো গ্রেটার দেন 0। তেনেহ'লে লেস দেন 0 হলে কি হয়, লেস দেন 0 হলে হয় সতত হ্রাস মান, হয় না, আৰু গ্রেটার দেন 0 হলে কি হয় সতত বর্ধমান, ঠিক আছে। তো এইটো এইখিনি পৰীক্ষাত কৰি দেখাই দিবা, ভাল হ'ব। এতিয়া চাৰ্ট বনাই দিম যে অন্তৰাল, ইয়াত হ'ব f ড্যাশ x ৰ চিহ্ন f ফলনৰ প্ৰকৃতি, ঠিক আছে। তো প্ৰথমত অন্তৰাল কি পাইছো মাইনাস ইনফিনিটিৰ পৰা 3/4, এইটো এটা অন্তৰাল পাইছো, আৰু এটা অন্তৰাল পাইছো 3/4, ইনফিনিটি, ঠিক আছে। তেনেহ'লে ইয়াৰ কাৰণে চিহ্ন কি পাইছো, যে মাইনাস ইনফিনিটি পৰা 3/4 ৰ পৰা 3/4 ৰ মাজৰ এটা সংখ্যা লৈছো 0, হয় না নহয়। তো 0 বহাই আমি কি পাইছো মাইনাস পাইছো, তো চিহ্ন কি হ'ব মাইনাস, এইটো হ'ব লেস দেন 0, হয় না নহয়। তেনেহ'লে ফলনৰ প্ৰকৃতি কি হ'ব, f ফলন কি হ'ব সতত হ্রাসমান, হয় না, সতত হ্রাসমান, ঠিক আছে। তাৰপিছত যে এইটো অন্তৰালৰ পৰা যেতিয়া সংখ্যা লৈছো 1, তেতিয়া আমি চিহ্ন কি পাইছো প্লাস, প্লাস হলে কি হয় গ্রেটার দেন 0, তেনেহ'লে f ফলনৰ প্ৰকৃতি কি হ'ব, f ফলন সতত বৰ্ধমান, হয় না নহয়।
একদম সহজ। তেনেহ'লে 4 নম্বৰটো কমপ্লিট হ'ল। এতিয়া আমি 5 নম্বৰটো কৰিম চাবা। তো 5 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চোৱা, যে এফ অফ এক্স ইকুৱেল টু 2x³ - 3x² - 36x + 7 দ্বাৰা নিৰ্দিষ্ট ফলনটো কোন অন্তৰাল সতত বৰ্তমান আৰু সতত হ্ৰাসমান অন্তৰাল বাহিৰ কৰিব কৈছে নহয়। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো তোমাৰ 2020 চনত আহিছিল, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় আৰু ইম্পৰ্টেণ্ট হয়। তাৰ লগতে যেটা আমি 3 নম্বৰ কুৱেশ্যন আলোচনা কৰিলোঁ সেইটো ইম্পৰ্টেণ্ট আছিল, ঠিক আছে। এই 3 নম্বৰটো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা আহিছিল 2024 চনত, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। তেনে 3 নম্বৰটো ইম্পৰ্টেণ্ট হ'ল আৰু কোনটো ইম্পৰ্টেণ্ট, যে 5 নম্বৰটো, ঠিক আছে। 5 নম্বৰটো ইম্পৰ্টেণ্ট। তেনেহ'লে অন্তৰাল বাহিৰ কৰিবলৈ হ'লে প্ৰথম ষ্টেপ কি আছিল আমাৰ, যে অৱকলজ কৰিব লাগিব এক্স সাপেক্ষে, হয় নে নহয়। যে এফ অফ এক্স ইকুৱেল টু আছে 2x³ - 3x² - 36x + 7। তো ইয়াক আমি এক্স সাপেক্ষে অৱকলজ কৰিম। তো ddx 2x³ - ddx 3x² - ddx 36x প্লাছ ddx 7। তেনেহ'লে এফ ডেছ এক্স হ'ল ইয়াত 2টো বাহিৰত আহিব, x³ অৱকলজ কি হয় 3x², ঠিক আছে, মাইনাছ 3টো বাহিৰত আহিব, x² অৱকলজ 2x মাইনাছ 36টো বাহিৰত আহিব, x ৰ অৱকলজ 1 × 1 প্লাছ 7ৰ অৱকলজ কৰিলে কি পাম আমি 0, হয় নে নহয়। তেনেহ'লে এফ ডেছ এক্স কি পালোঁ, যে এফ ডেছ এক্স ইকুৱেল টু 6x² - 6x - 36। তো ইয়াৰ পৰা যদি আমি 6 কমন লওঁ তেনেহ'লে কি পাম, x² ইয়াত থাকিব, x² ইয়াত থাকিব x আৰু ইয়াত কি থাকিব -6, হয় নে নহয়। এতিয়া ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেনেহ'লে কি হ'ব চাবা, 6 x² হওক 1 আৰু 6 পূৰণ কৰিলে কি পাম আমি -6। ইয়াক দুটা সংখ্যাত ভাঙিব লাগিব, যে দুটা যোগ বা বিয়োগ কৰিলে -1 হয়, হয় নে নহয়। তেনেহ'লে আমি কি ল'ব লাগিব, যে -3 আৰু এটা যদি আমি +2 লওঁ তেনেহ'লে এই দুটা যোগ কৰিলে আমি কি পাম -1 আৰু এই দুটা পূৰণ কৰিলে আমি -6 পাম, ঠিক আছে। তো x² -3x + 2x - 6, ঠিক আছে। তো এই দুটাৰ পৰা কি কমন আহিব, x কমন আহিব, হয় নে নহয়। x কমন আহিলে ইয়াত থাকিব x, ইয়াত কি থাকিব -3। এই দুটাৰ পৰা যদি আমি +2 কমন লওঁ তেনেহ'লে ইয়াত কি থাকিব x, যেহেতু ইয়াত প্লাছ কমন লৈছোঁ ইয়াত মাইনাছ দিব লাগিব, তেতিয়া প্লাছে মাইনাছে মাইনাছ হ'ব, তেনেহ'লে 2 6ৰ মাজত 3 বাৰ, ঠিক আছে। তো কি হ'ল যে 6x - 3 দুবাৰ আছে, এবাৰ লিখি দিলোঁ আৰু থাকিব কি x + 2, ঠিক আছে, x + 2 আৰু এইফালে আছিল এফ ডেছ এক্স। তো এফ ডেছ এক্স এইখিনি পালোঁ। সেকেন্ড স্টেপ কি আছিল, যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখিব লাগে, হয় নে নহয়। তো এইখিনি ইকুৱেল টু আমি 0 লিখিম, যে 6x - 3 x + 2 = 0। 6টো ইফালে পূৰণ হৈছে, ইফালে গ'লে কি হ'ব হৰণ, তেনেহ'লে থাকিব কি x - 3 আৰু x + 2 = 0। তাৰ মানে x - 3 = 0 বা x + 2 = 0। ইয়াৰ পৰা আমি x মান কি পাম 3 আৰু ইয়াৰ পৰা আমি x মান কি পাম -2, ঠিক আছে। এতিয়া নেক্সট স্টেপ কি আছিল, যে সংখ্যা ৰেখাত বহাব লাগে, হয় নে নহয়। সেইটো পেজত আমি বহাম এতিয়া চাবা। তো আমি x ৰ মান কি পালোঁ, এটা পাইছোঁ 3 আৰু এটা পাইছোঁ -2, ঠিক আছে। এতিয়া এইটো সংখ্যা ৰেখাত বহাম। এইটো হ'ল -∞, এইটো হ'ল -2, এইটো হ'ল 3, এইটো হ'ল +∞, হয় নে নহয়। তেনেহ'লে আমাৰ অন্তৰাল কেইটা হ'ল, এইখিনি এটা, দুটা, তিনিটা অন্তৰাল হ'ল। এতিয়া আমাক কৈছিল যে সতত বৰ্ধমানৰ সতত হ্ৰাসমান, তেনেহ'লে আমি অপেন মানে মুক্ত অন্তৰাল ল'ব লাগিব, হয় নে নহয়। যে -∞ পৰা -2 এটা ল'ব লাগিব, -2ৰ পৰা এটা 3 ল'ব লাগিব আৰু এটা 3 আৰু ∞ ল'ব লাগিব, হয় নে নহয়। তো ইয়াৰ পৰা আমি প্ৰথমটো অন্তৰালৰ পৰা ইয়াৰ পৰা এটা যদি মান লওঁ তেনেহ'লে -∞ আৰু -2ৰ মাজত এটা সংখ্যা ল'লোঁ, ধৰি ল'লোঁ যে -3। তো এটা -3 ল'ম, -2 আৰু 3ৰ মাজৰ পৰা যদি এটা লওঁ তেনেহ'লে যে 1 ল'লোঁ, ঠিক আছে। আৰু 3 আৰু ∞ মাজৰ পৰা হৈ ল'ম। গতিকে এইকেইটা বহাই চেক কৰিম যে আমি <0 পাওঁ নে <0 পাওঁ, ঠিক আছে। ক'ত বহাম, যে এফ ডেছ এক্সত বহাব লাগিব, ঠিক আছে। তো আমি এফ ডেছ এক্স কি পাইছিলোঁ, এফ ডেছ এক্স পাইছিলোঁ যে 6x - 3 x + 2, এটা আছিল আমাৰ এফ ডেছ এক্স, ঠিক আছে। তো
এই -3 1 4 ইয়াত বহাই চেক কৰিব লাগিব যে তুমি লেছ দেন 0 পোৱা নে গ্ৰেটাৰ দেন 0 পোৱা, ঠিক আছে। তো প্ৰথমত আমি -3 বহাম। তো -3 বহালে কি হ'ব, এক্সৰ ঠাইত -3 বহালোঁ, -3 +2, তো 6 ইনটু -3 -3 তাৰপিছত -3 + 2 কি হ'ব -1, তো মাইনাছ আমি কি পাম প্লাছ, তো 6 ইনটু 6 ইকুৱেল টু 36 প্লাছ 36 পালোঁ, তেনেহ'লে কি হ'ব গ্ৰেটাৰ দেন 0, হয় নে নহয়? তাৰমানে এফ ডেছ এক্সৰ মান কি পাম আমি গ্ৰেটাৰ দেন 0, ঠিক আছে। তাৰপিছত আমি বহাম 1 বহাই চাওঁ কি হয়, এইটো ডেছ যে 6 1 - 3 1 + 2, তো কি হ'ব 6 1 - 3 মানে কি হ'ব -2 আৰু 1 + 3 মানে +3, তো প্লাসে মাইনাসে কি পাম আমি মাইনাস পাম, তো 3 × 2 = 6 6 × 6 = 36 -36 পাম, হয় না? এইটো হ'ব 0তকৈ সৰু হ'ব কাৰণ -36 পালোঁ, তাৰ মানে কি পাম এফ ডেছ এক্সৰ মান আমি কি পালোঁ লেছ দেন 0 পালোঁ, হয় না? তাৰপিছত আৰু এটা আছে যে আমরা 4 চেক কৰিম, তো এফ ডেছ 4 = কি হ'ব চাবা 6 4 - 3 এক্সৰ ঠাইত 4 বহাই দিছোঁ, ঠিক আছে। তো 4 + 2 তেনেহ'লে কি হ'ব 6 ইনটু 4 পৰা 3 1 4 × 2 4 + 2 কি হ'ব 6 6 6 × 36, তো আমি কি পালোঁ +36, তার মানে গ্রেটার দেন 0, তেনেহ'লে এফ ডেছ এক্স গ্রেটার দেন 0 পালোঁ, হয় না? তেনেহ'লে য'ত য'ত গ্রেটার দেন 0 পাইছোঁ এইটো গ্রেটার দেন 0, তেনেহ'লে এইটো কি হ'ব সতত বৰ্ধমান হ'ব। এইটো কি হ'ব লেছ দেন 0 পাইছোঁ, এইটো হ'ব সতত হ্ৰাস মান, আৰু এইটো গ্রেটার দেন 0 পাইছোঁ, এইটো কি হ'ব সতত বর্ধমান, ঠিক আছে। এইখানে আমি চার্ট বনাই দিম, জাস্ট হয়ে যাবে অ্যান্সারটো। যে অন্তরাল ইয়াত হ'ব এফ ডেছ এক্সৰ চিহ্ন আৰু ইয়াত হ'ব এফলনৰ প্রকৃতি। তো অন্তরাল আমার কি কি আছে যে -ইনফিনিটিৰ পৰা -2, এইটো এটা অন্তরাল, তাৰপিছত -2 আৰু 3, তাৰপিছত 3 আৰু ইনফিনিটি, ঠিক আছে। তো -ইনফিনিটি আৰু -2ৰ পৰা আমি কি লৈছিলোঁ -3 লৈছিলোঁ, হয় না? -3 লৈছিলোঁ, তো কি পাইছোঁ আমি প্লাস পাইছোঁ, প্লাস মানে গ্রেটার দেন 0, আর গ্রেটার দেন 0 মানে কি হ'ব সতত বর্ধমান। তাৰপিছৰ অন্তৰাল যে -2 আৰু -3ৰ পৰা আমি 1 লৈছিলোঁ, কি পাইছোঁ মাইনাছ পাইছোঁ, তেনেহ'লে লেছ দেন 0 হ'লে কি হ'ব সতত হ্ৰাস মান, ঠিক আছে। তাৰপিছত 3 আৰু ইনফিনিটি, 3 আৰু ইনফিনিটিৰ পৰা আমি কি লৈছিলোঁ 4 লৈছিলোঁ, হয় না? 4 পাই আমি কি পাইছোঁ প্লাস পাইছোঁ, প্লাসটো কি হ'ব গ্রেটার দেন 0, তার মানে কি হ'ব সতত বর্ধমান, ঠিক আছে। তো এনসারটো কমপ্লিট হ'ল। তো আজি ইমানতে সামৰিছোঁ, নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা আলোচনা কৰিম, ঠিক আছে। তো মোৰ ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে নিশ্চয়কৈ লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। মই অলপ ডিটেইলছত কৰি দিওঁ, গতিকে তোমালোকে যদি এবাৰ বুজি পোৱা কিছুমান ষ্টেপ স্কেপ কৰিব পাৰিবা, ঠিক আছে। পৰীক্ষা যিহেতু সময়ৰ কথা আছে, এতিয়া বুজাৰ কাৰণে একদম ভাঙি পাতি কৰিছোঁ, গতিকে এবাৰ বুজি পোৱাৰ পিছত যিকেইটা ষ্টেপ তুমি স্কিপ কৰিব পাৰা কৰিবা, অসুবিধা নাই, ফুল নম্বৰে ভাবা, ঠিক আছে। তো আজি ইমানতে সামৰিছোঁ, থেংক ইউ।